আজিৰ এই দৌৰ হওক আমাৰ সাম্প্ৰদায়িক মিলা প্ৰীতিৰ বাবে। আজিৰ এই দৌৰ হওক আমাৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ বাবে। জয় আই অসম। আমি পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই ৰান ফৰ ইউনিটি সন্দৰ্ভত এই যি অনুষ্ঠানটিৰ আয়োজন কৰা হ'ল, এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থাকি আমাৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া, লগতে বিজুলী কলিতা মেধি ডাঙৰীয়ানী আৰু যিসকল বিশিষ্ট ব্যক্তি মঞ্চত উপবিষ্ট হৈ এই আটাইকেইটা কাৰ্যসূচীতে আমাক সফলভাৱে ৰূপায়িত কৰিবলৈ উৎসাহ যোগালে, তাৰ বাবে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটিত উপস্থিত থকা সমূহ ৰাইজক। আমি আজিৰ এই অনুষ্ঠানটিৰ হয়, আপোনালোকে সকলোৱে জানে যে অহা 31 অক্টোবৰ তাৰিখে আমাৰ ভাৰতবৰ্ষৰ আদৰ্শ পুৰুষ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়াৰ 150 বছৰীয়া জন্ম জয়ন্তী, আৰু সেই দিনটোৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষতে ৰান ফৰ ইউনিটি, লগতে প্লেজ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ভাৰতবৰ্ষৰ জনতাই অত্যন্ত আন্তৰিকতা আৰু শ্ৰদ্ধাৰে পালন কৰে। এইবাৰ আমাৰ ৰান ফৰ ইউনিটি দুদিনীয়া এডভান্স কৰিব লগা হ'ল এইবাবেই যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণক আহ্বান জনালে, যিহেতুকে 30 আৰু 31 তাৰিখে দীপাৱলী, তাৰ প্ৰতি লক্ষ্য ৰাখি এটা কাৰ্যসূচী ৰান ফৰ ইউনিটি কাৰ্যসূচী 29 তাৰিখে উদযাপন কৰাৰ বাবে তেখেতে আহ্বান জনালে। তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি সমগ্ৰ দেশতে জনগণে অত্যন্ত শ্ৰদ্ধাৰে এই কাৰ্যসূচী আজি পালন কৰিছে আৰু চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়াক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আৰু আমিও তেনেধৰণে অসমৰ গুৱাহাটীত আমাৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয় অসম চৰকাৰ সহযোগত ইয়াত আমি এই কাৰ্যসূচী আয়োজন কৰিছোঁ। আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অসম চৰকাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু গুৱাহাটী লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়াৰ লগতে বিভিন্নগৰাকী শুভাকাংক্ষী ৰাইজে আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু আমি মনত ৰাখিব লাগিব যে ঐক্যবদ্ধতাৰ এটা শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়া আদৰ্শৰে দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে যেনেধৰণে ভাৰতবৰ্ষক ঐক্যবদ্ধ কৰি তুলিলে আৰু ঐক্যবদ্ধ হোৱাৰ বাবে আমি শক্তিশালী হ'লোঁ আৰু বিশ্বৰ আজি 5ম
চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়া আদৰ্শৰে সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি অহা 25 বছৰত 2047 ভিতৰত বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য স্থিৰ কৰা হৈছে এই যাত্ৰাত আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে গতিকে আমি এই যাত্ৰাত সফল ৰূপ দিলে চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়া আত্মাই চিৰশান্তি লাভ কৰিব গতিকে আমাৰ দৃঢ় বিশ্বাস যে আমি তেখেতৰ প্ৰতি যদি শ্ৰদ্ধাঞ্জলি দিব বিচাৰোঁ তেতিয়া নিশ্চিতভাৱে ঐক্যবদ্ধ হৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰত এই মন্ত্ৰৰ যোগেদি আমি বিশ্বৰ বুকুত ভাৰতবৰ্ষক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব